কোৱা বিহু মা তুমি আজৰি হলানে কিয় সুধিলা মা মোৰ এটা প্ৰশ্ন মনত পৰিছে কোৱাচোন মা মই গৰমৰ বন্ধত মাহীহঁতৰ ঘৰত যাওঁতে ককাই মোক মাতি কৈছিল যে মহাপুৰুষ জনাই বোলে অগৰু গছৰ পাতত লিখিছিল আকৌ এদিন তুমি কৈছিলা যে মহাপুৰুষ জনাই হাসি গছৰ পাতত লিখিছিল মা আৰু অগৰু গছৰ পাতবোৰ তেনেই সৰু অগৰু গছৰ পাতত বাৰু মহাপুৰুষ জনাই কেনেকৈ লিখিছিল আচলতে ককাই কোৱা অগৰু গছ আৰু হাসি গছ একেবিধ গছেই হয় হাসি গছৰে আন এটা নাম হৈছে অগৰু গছ আৰু গছৰ পাতত নিলিখে নহয় হাসি গছৰ বাকলিৰ পৰাহে হাসি পাত তৈয়াৰ কৰা হয় বহু বছৰ আগতে মই এখন কিতাপত হাসি পাত কিদৰে প্ৰস্তুত কৰা হয় সেই সম্পৰ্কে পঢ়িছিলোঁ তাত লিখিছিলে যে হাসি গছৰ ছালৰ বাহিৰটো সেউজীয়া ৰঙৰ হয় আৰু ভিতৰ ফালটো বগা আৰু মিহি হয় মাটিৰ পৰা 4-5 হাত মান ওখলৈকে বাকলিবোৰ কাটি আনি ভিতৰৰ বগা ফালটো বাহিৰলৈ দি নুৰিয়াই বান্ধি থব লাগে এনেদৰে 7 দিনৰ পৰা 10-12 দিনলৈ ৰ'দত শুকাবলৈ দিলে বাকলিবোৰ পন হয় বাকলিবোৰ পন হোৱাৰ পিছত আকৌ বাহিৰ ফালটো শিলেৰে খহি খহি নিমজ কৰি এৰাতিমান নিয়ৰত থৈ দিব লাগে তাৰ পিছত আকৌ খহি মাজি দুয়ো পিঠিৰ খহটা হৈ থকা অংশবোৰ মিহি কৰি তুলিব লাগে তাৰ পৰা দীঘলে 3-4 বেগেটমান আৰু বহলে 1-2 বেগেটমান জোখত এখন এখনকৈ কাটি উলিয়াব লাগে আৰু এনেদৰে এখন এখনকৈ কাটি লোৱা হাসি পাতবোৰ বহু সময় ফটফটীয়া চেঁচা পানীত তিয়াই থব লাগে ইয়াৰ পিছত ৰ'দত ভালকৈ শুকুৱাই লৈ শিলেৰে দুয়ো পিঠি খহি খহি নিমজ কৰি ল'ব লাগে পিছত বটি লোৱা মাটি মাহেৰে পাতবোৰৰ ওপৰত লেও দি অথবা খহি খহি মিহি আৰু বগা কৰি ল'ব লাগে তেতিয়া সেই বগা হাসি পাতবোৰত হেঙুলৰ ৰং সানিব লাগে আৰু যেতিয়া হেঙুলৰ ৰং সনা হয় তেতিয়া হাসি পাতবোৰ সোণবৰণীয়া হৈ পৰে মাটিমাহৰ লেও আৰু ৰং দিয়াৰ পাছত আকৌ ভালেমান সময় পাতবোৰ ৰ'দত শুকুৱাবলৈ দিব লাগে এনেদৰে হাসি পাত প্ৰস্তুত কৰিলে বহু দিনলৈ এই হাসি পাতবোৰ ভালে থাকে তুমি বুজি পালানে হাসি পাত প্ৰস্তুত কৰিবলৈ কিমান পৰিশ্ৰম কৰিব লাগে আৰু এই হাসি পাত প্ৰস্তুত কৰাটো এজনৰ কাম নহয় গতিকে হাসি পাত হৈছে কি হাসি গছৰ ছালেৰে লিখিবলৈ প্ৰস্তুত কৰা আহিলা গছৰ পাত নহয়